অসমৰ কোনবোৰ সামগ্ৰীয়ে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছিল? মুগা চিল্ক। অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? অসমৰ উচ্চ ন্যায়ালয় 1948 চনত স্থাপন কৰা হৈছিল। 1948 চনত স্থাপন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় 26 জানুৱাৰী 1948 চনত স্থাপন কৰা হৈছিল। অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? অসমৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। বোকাজান। ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা কিমান? 7খন। অসমত কেতিয়া সৰ্বপ্ৰথম যাত্ৰীবাহী মটৰগাড়ী চলিছিল? 1906 চনত। 1906 চনত। অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল? 1948 চনত। প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি আছিল? নটৰাজ। প্ৰথম অসমীয়া চিনেমা কোনখন? জয়মতী। ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক কোন? গণেশ ফুকন।